Hi guys, welcome and welcome back to our YouTube channel. আমি আহিছো মৃত্যুঞ্জয় মন্দিৰলৈ এনেই ফুৰিবলৈ। আজি কথা কোৱা দায়িত্ব এক দিছো। কোনহ কৈ দে আকৌ কোন হয়? এয়া মোৰ ভন্টি। আমি আহিছো এনেই ফুৰিবলৈ মৃত্যুঞ্জয় মন্দিৰ। এয়া বা ছোৱালী খুলিলে এজনীও ভন্টি। এইটো আমাৰ ভাইটি। মন্দিৰত সোমোৱাৰ আগতে ইয়াত গেটখনৰ বাহিৰতে ইয়াতে জোতা চেণ্ডেলবোৰ খুলি যাব লাগিব। দান পাত্ৰৰ বাহিৰে পইচা বেলেগত যাতে নিদিয়ে ইয়াত লিখা হৈ আছে আৰু এইখিনি জেগাতে ইয়াতে চাকি বন্তি জ্বলাব পাৰিব আপোনালোকে। হৈছে এইখনবিলাক ক'লে গ'ল। আমি ভিডিঅ' কৰি কৰি এইখিনি পালোহি। মানুহ নাই, মানুহ আমাৰ লগৰবিলাক পিছতে থৈ আহিলো। ভিডিঅ' কৰোঁতে কৰোঁতে গমেই নাপালো বহুতখিনি পালো। এতিয়া আমি ষ্টেপেৰে ওপৰলৈ উঠি গৈ আছো মন্দিৰটো ভালদৰে দৰ্শন কৰিবৰ বাবে। আজি বহুত ভক্তৰ ভিৰ হৈছে, কিন্তু এতিয়ালৈকে গেটখন খুলি দিয়া নাই। এয়া চাওকচোন কিমান মানুহ, আৰু মন্দিৰটো বহুত ডাঙৰ হয় আৰু ইয়াৰ এৰিয়াটো বহুত ডাঙৰ এৰিয়া। সঁচাকৈ ইয়াত আহি পেলাই মনটো কিবা এটা শান্তি শান্তি লাগিছে আৰু বহুত বেছি ভাল লাগিছে। কিন্তু এটা কথা, ইয়াত চাফ চিকুণৰ প্ৰতি অলপমান গুৰুত্ব দিলে ভাল। বহুত মানে লেতেৰা হৈ আছে। এইবাৰ ফুলবিলাক কিয় ইয়াত পেলাই হৈছে এনেকৈ? চাফা কৰিছিলে চাগে। এয়া আমাৰ ফটো সেশন চলি আছে। মানুহে পেলাই থৈ যোৱা প্ৰসাদবোৰ এই পাৰ চৰাইবিলাকে খাই আছে। বাকলিবোৰ চাওকচোন কেনেকৈ পেলাইছে মানুহে। অলপ পিছত মন্দিৰৰ দুৱাৰ খুলি দিব, সেইবাবে মানুহবোৰে লাইন পাতি ৰখি আছে ইয়াতে। আমি বিশেষ এটা কাৰণত ইয়াত আৰু বেছি সময় থাকিব নোৱাৰিম, সেয়েহে আমি এতিয়া যাবগৈ লাগিব ঘৰলৈ। এইকেইটা চাওক, আমাৰ ওচৰত বহি পেলাই খাদ্য খাই আছে। এইটো এটা এইটো পলাল। কেমেৰাত সি মানে কেমেৰাটো নাখায়, কেমেৰা কনচিয়াছ পলাল। ইয়াৰ কোনো মানে ধান্দা নাই, ইয়ে কেমেৰা কৰে যি কৰে মুঠতে ই খাবই খোৱাটো। कौन भौंक रहा है ये बदतमीज? ইমান অকমানি চাও না কেঁচুৱা দেহি কলে নাই। তুমি কিয় পলাই আছা? এ মা গ'লগৈ, বাই বাই। তোমাক আমি এৰি থৈ গুচি যামগে এতিয়া। হা, বাই বাই। ঘৰত বা আৰু ভণ্টিক নমাই থৈ আহি আমি এতিয়া এটা বেলেগ জেগালৈ গৈ আছোঁ। চাওকচোন ৰাস্তাটো কিমান বেয়া। গুগল মেপ চাই আহি পেলাই আমি এনেদৰে আমাৰ গাড়ীখন নাচি নাচি গৈ আছে। ক'লৈ গৈ আছোঁ অলপ সময়ৰ পাছত গম পাবই। তেন্তে ব'লক। ইপিনে মোৰ লগা নাই কি আৰু ভাল ইয়াতকেও সেইখিনিত পাৰ্ক কৰি দিওঁ, তাৰপিছত খোজকাঢ়ি যাওঁ আৰু সেইখিনি পাৰ্ক কৰি দিয়া। এয়া ৰাস্তাটো একদম বহুত বেয়া ইয়াত, মানে এতিয়া আমি খোজকাঢ়ি যাম বুলিয়ে ভাবিছোঁ। চাওকচোন কেনেকুৱা তেল বোলে শেষ হৈ থাকিল। ইয়াত জমনি হৈ যাব তেল শেষ হৈ থাকিলে। জেগাটো কিন্তু ভাল লাগিছে। সেইখিনি কেনেকুৱা আছে বা সেইখিনিৰ পৰা ডাউন যে দেখা নাই, ইয়াতে ৰখাই যাবা। কিমান দূৰ আছে ইয়াৰ পৰা? আৰু মই অহা ৰাস্তাটো সেইফালে আছে, জল্দি যায়। মানুহক খুদ মই অথনিবা মানুহক সুধিবলৈ দি আছিলো, কি নুসুধে।
এই মানুহগৰাকী সুধ এতিয়া গৈ গৈ সুধিবলৈ বাধ্য গাড়ী যাব পাৰে অঁ খোজকাঢ়ি যাব লাগিব গাড়ী নাযায় বোলে এতিয়া আমি খোজকাঢ়ি কাঢ়িয়ে যাব লাগিব জেগাটোলৈ এইটো ভাইটি ই আনিলে গুগল মেপ চাই পেলাই ভুল ৰাস্তাত এইজনী ভণ্টি এইটো এটা ভাইটি যাওঁ এতিয়া আমি আমাৰ ড্ৰাইভাৰটোৱে ভুল আহি গ'ল চিনি পোৱা ৰাস্তানো মানুহে গুগল মেপ চাই পেলাই যায়নে হয়নে ৰাস্তা ভাল হ'ব এইফালে একো নহয় ট্ৰেকিং কৰ পানী বটল এটাও লৈ লৈছো ডিঙি শুকাই যাব পাৰেতো আমি বেহতি শুই নিজৰা আহি পাইছোহি আৰু লাহেকে সি এইকণ দেখাবলৈ আমাক আনিছিলে নেকি ঠিক নাই এইটো কিন্তু সেই তাৰ পানী সি য'ত নি আছে মানে আপোনালোকে শুনিবলৈ পাইছেনে কিবা এটা চাউণ্ড এটা কিবা এটা এইটো চাউণ্ড হৈ আছে এইটো নিজৰা চাবলৈ আনিছে এইখিনি চাগে লোকেল মানুহ এইটোৱে নেকি শিকোৱা নিজৰাটো হেভেন হিলছ গৈহে আছে এইবোৰ শিল চিল কিবা কিবি দেখি আছে নে আপোনালোকে বাৰু পাইছোগে নেকি আগত এয়াই আমাৰ আজিৰ হেভেন হিলছ ভিউটো আপোনালোকক এবাৰ দেখাই দিছোঁ মোৰ মোবাইলটো মানে পাহৰি গ'লোঁ সেইকাৰণে ভণ্টি মোবাইল দি এতিয়া ভিডিঅ' কৰি আছোঁ মোৰ মোবাইলটো কালিয়ে মই ঘৰত পাহৰি থৈ আহিলোঁ এই জেগাখিনিৰ নামটো হৈছে হেভেন হিলছ আমি এতিয়া সেই ৰাস্তাটোলৈকে গৈ আছোঁ যিমানখিনি পাৰোঁ যাম আৰু অলপমান বেছি দূৰলৈও নাযাওঁ পানী পানী ই ৰাস্তা চাবলৈ গৈছে ইয়াৰ লোকেল মানে একো নাজানে কিন্তু মানুহ এইফালে আছে যা আমি আচলতে যাব লাগিছিল সেইটো ৰাস্তা দি মানুহ আছে কিন্তু সেইটো ৰাস্তা দি ক'ত আছে মানুহখিনি সেইখিনি এইবিলাক মানুহ গা ধুই আছে সেই নহয় কিবা কৰি আছে ন ফুৰিবলৈকে আহিছে বোকা পানী এই ওপৰেদি যাওঁ বেছি এডভেঞ্চাৰ কৰিব গ'লে এনেকুৱাই হয় জংঘল চংঘল কাটি কুটি গৈ আছোঁ কোৱাৰী মায়ে মোক কৈছিলে এইটোৱে চাগে হেভেন হিলছটো ই হেভেন হিলছত উঠাৰ চেষ্টা কৰি আছে কিন্তু পাৰাগে নাই নোৱাৰিব চাগে এইকেইটা নেকি হেভেন হিলছ কেইটা বল অকমান আহিছে যে ইমান কষ্ট মষ্টকে নহয় 1-2 কিলোমিটাৰ নাযাওঁ এই মানুহকেইটা থাকালে এইখিনিয়ে জেগাখিনি হয় ভালেই লাগিছে আহি আপোনালোকে ইয়ালৈ আহিব পাৰিব পিকনিক খাবলৈ ধুনীয়া প্লেচটো আজি অৱশ্যে আমাৰ বাহিৰে তেনেকৈ বেলেগ মানুহ নাই ইয়াতে কিন্তু ভাল লাগিছে কিবা এটা কিন্তু আপোনালোকে মানুহক সুধি আহিব গুগল মেপৰ মতে নাহিব আমি আহি পেলাই মানে ইয়াত ডাঙৰকৈ ঠগন খালোঁ আজি সেইটো কাৰণে গাড়ীখন থৈ আহিব লগা হ'ল আধা ৰাস্তাতে তাৰপিছত খোজকাঢ়িব লগা হ'ল এয়া আমি যাবলৈ ওলাইছোঁ এতিয়া আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ লাইক কৰিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই বাই